বন্ধু বান্ধৱীসকল, আসমা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, গাঁৱলীয়া ৰেচিপি। ৰেচিপিটো হ'ল ভীমকলৰ পুলি দি কেনেকৈ পচলা বনাব পাৰি। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকে পাই যাব। ব'লকচোন মই কলপুলি কেনেকৈ কাটিব লাগে, কাটি পচলা বনাই আপোনালোকে চাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এনেকৈ কাটি ল'লোঁ সৰু সৰুকৈ। এতিয়া মিহি মিহিকৈ কাটিম, আপোনালোকে চাই থাকিব। এয়া মই মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া কলপুলিখিনি এতিয়া মই অকণমান নিমখ দি ভাজি ল'ম, পূৰা সানি ল'ম। পূৰা এনেকৈ খচি ল'ব লাগিব। খচি ল'লে যেতিয়া কমি যাবগৈ, তেতিয়া ভাজিলে পটককৈ সিজিব। এয়া মই নিমখ দি খচি লৈছিলোঁ, এতিয়া খচা হৈ গ'ল। এতিয়া মই ভাজিম। কেনেকৈ ভাজিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে গম পাব। এতিয়া মই প্ৰথমতে গেছ অন কৰি লওঁ। অন কৰি লৈ মই কেৰাহী দিছোঁ পাতি। এয়া চাওক আপোনালোকে, মই এয়া কলপুলি খিনি বনাবলৈ কি কি সামগ্ৰী লাগিব। প্ৰথমে লৈছোঁ এয়া সৰিয়হ তেল, এয়া পিঁয়াজ, এয়া হ'ল আদা, এয়া নহৰু পিছা, এয়া হ'ল আলু দুটা কাটি লৈছোঁ সৰু সৰুকৈ, আৰু এইবোৰ নিমখ, এয়া হালধি, এয়া ধনিয়া গুড়ি, এয়া জিৰা গুড়ি, এয়া ৰেড চিলি পাউডাৰ, আৰু এয়া মিট মছলা। আৰু লগত লৈছোঁ মই কেইটামান তেজপাত আৰু মিহি মিহিকৈ কাটি লোৱা এয়া কলপুলিখিনি। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই এয়া সৰিয়হ তেল দি দিছোঁ, মিঠাতেল। তেল গৰম হৈ লওক। তেল গৰম হৈ গ'ল। এতিয়া মই দিম পিঁয়াজ, কাটি থোৱা পিঁয়াজ দিছোঁ। এতিয়া দিম নহৰু আধা চামুচ, আদা এচামুচ, এতিয়া দিছোঁ এয়া এচামুচ হালধি গুড়ি, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া গুড়ি, এচামুচ নিমখ, লগত দিছোঁ কেইটামান তেজপাত। এতিয়া মই দি দিম অকণমান গৰম পানী। এতিয়া মই কাটি থোৱা কলপুলি পচলাখিনি দি দিম। ভাজিও খাব পাৰি, খাৰ বনাইও খাব পাৰি। মই আজি কলপুলিখিনি ভাজিছোঁ। বেলেগ এটা ভিডিঅ'ত আপোনালোকক খাৰ বনোৱা দেখুৱাম, দিম বাৰু ভিডিঅ' এটা। আৰু যিসকলে কলপুলি নাখাওঁ বুলি ভাবি আছে, আজিৰ পৰা খাব। কাৰণ থাইৰয়ড থকা, আপোনাৰ ইউৰিক এচিড থকা সকলৰ কাৰণে খুব উত্তম কলপুলি। সপ্তাহত দুটাকৈ খাবই লাগে। আৰু যিসকল মানুহৰ তেজ নাই, তেওঁলোকৰ কাৰণে খুব ভাল। হিমোগ্ল'বিনটো বঢ়ায় কলপুলি খালে। আৰু কাটি থোৱা আলু এটা দি দিছোঁ। ভাল লাগে। ইয়াত মাংসও দিব পাৰি। মই আজি মাংস নাই দিয়া, আলু দি পেলাই ভাজিম আজি চিম্পুলকৈ। মই এতিয়া 20 মিনিট সময় এনেকৈ মজাম, পানী নিদিওঁ, গাপতে ভাজিম। মই এতিয়া ঢাকন মাৰি দিছোঁ 20 মিনিট সময়। মই অকণমান এতিয়া ৰেড চিলি গুড়ি দি দিছোঁ ওপৰত।
দেখিছে সুন্দৰ কালাৰ হৈছে। আপোনালোকে ভাবিব পাৰে ভিডিঅ'বোৰ ইমান দীঘল হয়, কিবা যদি ভুল হয় শুধৰাই দিব। চেষ্টা কৰিছোঁ আপোনালোকৰ আগত বস্তুটো ভালকৈ বনাবৰ কাৰণে। এয়া মোৰ ভাজি হৈ গ'ল। মই এনেকৈ 20 মিনিট সময় মই এনেকৈ ভাজিলোঁ। হৈ গ'ল মোৰ ভাজি ৰেডি।